হাও ভাল মস্ত টোপনি আহিছিলে পেটটো কিবা খৰমৰে উঠছে আইও পেটৰ বিষতে কঁকালখনো বিষাইছে মোৰ মস্ত টান টান হাগা লাগছে দেখোন টোপনিত মই সপোন দেখি আছিলো তো কাৰোবাৰ হাগা লগা মোৰে হাগা লাগছি নে বাল যাওঁ দে বাথৰুমত থাকবা তাড়াতাড়ি বাল হাঁহিও উঠে মোৰে হাগা লাগছি নে মই বেলেগৰ হাগা কিবা সপোন দেখি আছিলো তাড়াতাড়ি হাগবা লাগে হয় হাগা লাগিছে ঐ বাথৰুমত শুনি আছা তাড়াতাড়ি হলে মোৰ পেটৰ বিষত থাকতে পাৰা নাই ঐ দে অলেয়া শুনি আছা বাথৰুমত হাও ভণ্টি আছা নেকি দে তাড়াতাড়ি অলেয়া মোৰ পেটত হয় ভেকলি মাতা দি আছে কুকুৰ কাটকে বাপ্পা এতিয়াহে মোৰ আৰাম লাগছে পেটটো হাগি কিনে যি পাইনা গলছি ৰাতি যি মই খিচাৰি খাইছিলো সেইকাৰণে হাগা আহিছে মোৰ এতিয়াহে ভাল লাগছে দে হাগি কিনে পাতলা বস্তু মোৰ দেহাটো এতিয়াই বাপ্পেকে ৰেষ্টুৰেণ্টৰ মালিককে ফোন মাৰো ৰেষ্টুৰেণ্টৰ মালিকে মোক কালি ৰাতি ফোন মাৰিছিল কামটো হ'ব বুলি মালিকক লগ ধৰো যাই কিনে ফোনটো মাৰি কিনে সুধো মালিকক এতিয়া যাব পাৰিম নে নাই গুটিকো লগ ধৰিব লাগিব একেলগে একেলগে গুচি যাম কামটো হ'লে ভাল মেলিৰ মা দুটাও পতাব পাৰিলো হয় চকলাই 3টা 4 মান ৰেষ্টুৰেণ্টৰ মালিকক ফোনে মাৰি আছো ফোনটোৱে ধৰা নাই থৈছি ৰাজু ছাৰ মই দিয়ক কৈছোঁ যাই আছোঁ দিয়ক আপোনাৰ ৰেষ্টুৰেণ্টৰ লগে কামটো কেনে আপোনাৰ লগত ভালদৰে কথা পাতি লওঁ শলমাৰাৰ তিনিআলিত আছিল ন ৰেষ্টুৰেণ্টখন দিয়ক যাই আছোঁ দিয়ক দাদা আহি পাইছোঁ দিয়ক শলমাৰা তিনিআলি দিয়ক যাই আছোঁ দিয়ক ভাল মই বুজি কৈছিলোঁৱে যি শলমাৰা তিনিআলিৰ সেই বাছ ষ্টেণ্ডটোত ৰখি থাকবি তই তাৰ এতিয়াও আহিব পৰা নাই ইমান দেৰি হ'ল ভাল বুজি নাহাকে মই একলাই যাব ভাল নালাগে দাদাই বে আৰু কি কথা সোধে মইতো ভালকে ক'ব পাৰিম নহয় এক চকলাই ৰ'দত কি থিয়া দি থাকবি চচমাযোৰ পিন্ধি বহি কিনে আপি চাপিয়ে চাই থাকোঁ বাহ মজা লাগছে চচমাযোৰ পিন্ধি ৰ'দ নেদা আনি পাই এতে বহি অলপ আপিয়ে চাওঁ বাল এটা মস্ত থগা আপি আহিছে তাইক পুৰা লেবেল দি থাকোঁ সেইখন দেখোন ল'ৰা বহি আছে সৌ ল'ৰাজনকে সুধি লওঁ মইতো বঙাইগাঁৱৰ পৰা আহি আহিছোঁ বোমাহঁতৰ ঘৰলৈ ইয়াতে বা ক'ত বিউটি পাৰ্লাৰ আছে সুধি লওঁ সৌ ল'ৰাজনক দাদা ইয়াতে কোনপিনে বাৰু বিউটি পাৰ্লাৰ আছে মই নাজানো নহয় হাও বাল সেইটো মোক দাদা বুলিহে মাত পেৰছি মালটো কিন্তু মজা আছিল দেই দাদা আপুনি কি বাৰু ভাবি আছে কওকচোন বাৰু ইয়াতে কোনপিনে আছে বিউটি পাৰ্লাৰ নাই ৰবা মই একো ভবা নাই তোমাৰ বাৰু ঘৰ ক'ত হয় দাদা মোৰ ঘৰ বঙাইগাঁৱত মই মামাহঁতৰ ঘৰলৈ আহিছোঁ মই ভাবিলোঁ এবাৰ ফুৰি আহোঁ আৰু চুলিবিলাকো অলপ ঠিক কৰিব লগা আছিল বিউটি পাৰ্লাৰত যাম বুলি ওলাই আহিলোঁ হয় নেকি বাৰু তুমি এটা কাম কৰা তুমি এই সৌডাল যে ডাঙৰ গছ আছে সেই সৌ ডাঙৰ গছডালৰ কাষত জুমি বিউটি পাৰ্লাৰ বুলি এখন আছে সেইখনত তুমি যোৱা ঠিক আছে দাদা ধন্যবাদ বহুতখিনি আপুনি হেল্প কৰিলে মোক ঠিক আছে বাৰু ভণ্টি ৱেলকাম আহো দিয়ক তে দাদা বেয়া চেয়া নাপাব আপুনি কি যে কোৱা ভণ্টি তুমি কিয় বেয়া পাম তোমাক তুমি গৈ থাকা বাৰু এতিয়া অ'কে দাদা মই আহো দিয়ক হাও ভাল কচু দেখো চচমা মাৰি কি মাল এটা লগত কথা পাতি আছিলে কৰবা মালটো কিয় গুটি সেই তেতিয়াৰ তোক মই ইয়াতে ৰখি ভাগৰি বসছো তই এতিয়াহে আহিলি নে কি কবি কচু দেৰি হ'ল দে মোৰ অলপ ঘৰত কাম আছিল দাদা আপোনালোক দুয়োটাই কথা পাতি থাকক মই আহো দিয়ক হ'ব দিয়া ভণ্টি তুমি হৈ থাকা হাও কিয় কচু তোক দেখো আপিটো যাওঁতে দাদা বুলি মাত দি গেলাই মই ভাবছিলো দুৱা লাইন মাৰি আছা নেকি ভাল কি কবি গুটি মই প্ৰথমে তাইক দেখাতে লাইন মাৰিম বুলি ভাবছিলো তাই মোক আহিয়ে দাদা বুলি মাতছি কি কোৱা কচু মোৰ হাঁহি উঠছে তোৰ কথা শুনি এই হ'ব যো ভাল এইগিলা কথা বাদ দি বহুত দেৰি হ'ল ৰেষ্টুৰেণ্টৰ মালিকক লগ ধৰো হ'ব দে কচু যাওঁ সোনকালে বহুত দেৰি হৈছে আৰু কচু তই এতিয়া চচমা ভালকে থ মালিকে আৰু লেবেল দি যোৱা বুলি ভাবব হয় গুটি ভালকে থ যাই কিনে কচু ভালকে কথা বাৰ্তা পাতি দেই মই যেনেকে কওঁ থ হ'ব দে গুটি হ'ব দে যো এতিয়া কচু আই সেই গাছডালৰ কাষৰ ৰেষ্টুৰেণ্টখনে হয়নে হৈ যা গুটি হয় যো তাড়াতাড়ি যাও
কচু পিছে দুজনৰ মাজত কোনজন হয় কোৱাচোন? দাদা মই তোক কচু আৰু ই মোৰ বন্ধু গুটি। হয় নেকি বাৰু? কচু তুমি কিমান ক্লাছলৈ পঢ়িছা? মই দাদা স্কুলৰ বাৰাণ্ডাত দেখিছিলোঁহে, যাই কিনে ফিৰি আহিছোঁ, সেইদিন ধৰি যোৱাই নাই স্কুলত। তুমি কি কোৱা? তাৰমানে তুমি পঢ়াই নাই? নাই দিয়ক দাদা, মই পঢ়াই নাই। মোৰ বন্ধুৱে গুটিহে পঢ়িছে, ই এম এ পাছ, কিন্তু মই নপঢ়িলোৱে। কি ক'ব, মোৰ দুৰ্ভাগ্যৰ দিন। ঘৰৰ ফালে একদম বেয়া দিন আছিল দিয়ক মোৰ, যেতিয়া মই সৰু আছিলোঁ। হয় নেকি কচু? কোনো কথা নাই, তুমি চহীটো মাৰিব জানা নে নাই? জানে দিয়ক দাদা, জানে, চহী মাৰিব জানে। হ'ব বাৰু, হ'ব কচু, তুমি টেনশ্যন নল'বা, তোমাৰ কাম মই কৰি দি আছোঁ। হাও ভাল, গুটি দেখোন মই চহী মাৰিব জানো বুলি ক'লাক দাদাক। এতিয়া কি হ'ব? মনে মনে থাকাই কচু, তোক মই চহীটো শিকাই দিম কি। দাদা পিছে মোৰ কামটো কেনেধৰণৰ হ'ব কওকচোন এবাৰ। কচু, তোমাৰ কামটো হ'ব, আমাৰ ৰেষ্টুৰেণ্টত যিমানজন মানুহ আহে সেই মানুহক তুমি আমাৰ যে মানে পাকঘৰত ডিছবোৰ আছে, গিলাচ ডিছ চামুচ যিবোৰ লাগে তুমি সেইবিলাক চব দিব লাগিব। আৰু সেইবিলাক মানে আমাৰ ৰেষ্টুৰেণ্টৰ মানুহৰ যেতিয়া খোৱা হৈ যাব তেতিয়া তুমি সেই বাচনবোৰ নি ধুব লাগিব। পাৰিবানে তুমি সেইটো কাম কৰিব? হাও ভাল, ই কি বকে আই, মই নপঢ়িলোঁ বুলি এইগিলা কাম কৰিম নেকি? বালাক মিছাও মই কামটো কৰিম বুলি কওঁ। কচু, কামটো কৰা না নকৰা তই নকয়, কি আৰু মনে মনে ফুচফুচি আছা। দাদা মই কৰিম দিয়ক কামটো, কোনদিনা পাই হ'ব কওকচোন? তুমি কচু কালিৰ পৰাই কামটো কৰিব পাৰিবা। ৰাতিপুৱা তুমি 9 বজাৰ আগত আমাৰ ৰেষ্টুৰেণ্ট পোৱাকৈ আহিবা, আৰু তুমি ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড লৈ আহিবা। হাও ভাল, কি জামিলাত পৰলো আই, মোৰতো ভোটাৰ IDও নাই, পান কাৰ্ডো নাই, আধাৰ কাৰ্ডো নাই, সেইকেইটা কি কওঁ, চব মিছা কথা কৈ যাওঁ ৰ। দাদা মই ৰাতিপুৱা 9 বজাৰ আগত আহিম দিয়ক, মোৰ চবখিনি কাগজ পত্ৰ লৈ আহিম দিয়ক। এতিয়া আমি উঠোৱে নেকি, দেৰিও হ'ল। হ'ব দিয়া তে কচু আৰু গুটি, তোমালোক দুয়োটাই গৈ থাকা, ৰাতিপুৱা সোনকালে আহিবা কচু তুমি তেতিয়াহ'লে। দাদা হ'ব দিয়ক, মই সোনকালে ৰাতিপুৱা আপোনাৰ ৰেষ্টুৰেণ্টলৈ আহি যাম।